শুনালে প্ৰেমৰ অলকানন্দ ভাইয়া তই ঘৰৰ পৰা যেন ওলাবাই নোৱাৰিয়ে ঘৰৰ পৰা ওলালিয়ে আকৌ পুলিচে হেতবোৰ তই গৰমতো ঘৰত থাকবই নোৱাৰি কি কৰিবি আৰু দে ভাই মোৰ ঘৰত থাক পাইছে নাই সেইকাৰণে এটা ওলাইছো কৰোণা ভাইৰাছটো গেলি ভাল হয় আৰু নে কি দে ভাই তই ঠিকে কৈছে টুফু গেছৰ কৰোণাটো ভাল পালা নহয় সেয়ে তাৰো বৰ লেভেল আছে ভাই তাৰো মস্ত লেভেল আছে ঘৰত থাক পাইছে না আছে বস্তুটো খাব পৰা নাই ক'ৰবাত ওলাই যাব পালে ভাল হ'ব বাইকখন লৈ যাই কিনে ওলাই যাওঁ ৰ বাহ চাবিটো গৈ বিশ্ৰী বনাই দেখোন গাড়ী আৰু চাবিটো গৈ বাইকখনৰ গাড়ী আৰু চাবিটো কৰিছে তাকো ক'ব নোৱাৰা মই নিজে চাওঁ ৰ চাবিটো গাড়ীখনতে লাগি আছে এনেই টেনচন লৈছো বাইকখন লৈ ক'ত যায় পেটলা মাজন দেখোন কি বুলি কয় তই মাজন যে বাইকখন লৈ ফুৰি আহো কাৰফিউ দি থাকোঁতে ফুৰি আহা বাইক লৈ পুলিচে দেখিলে পুলিচৰ বম মাৰ খাবি তই মাজন এইগিলা কি কয় মোক পুলিচে হাতে লগাব নোৱাৰিব পুলিচে হাতে লগাব নোৱাৰিব তোক চাই ল'বিচোন বেটা দে মাজন মই যাওঁ দে আমাৰ দেৰি হৈছে যাগে যা পুলিচৰ মাৰ খাগে যা যা মই যাব পাৰি যাওঁ দে মাজন বাই বাই টুকুৰ পৰা দিনটো বদমাছ হৈছে কালি দাঁড়িয়ে যাম দে হ'ব দিছে উঠি মই যাম দি ময়ো যাম যাবি দে গোটাই যাম হাও ভাই টুফু গেছ ক'ত যায় সি ভাই গাড়ী লৈ দেখোন কে চলি ইয়াত বেচা বহিছো ৰ তই ক'ত যায় মই এনে এবাৰ ফুৰি আহো বাইকখন লৈ কাৰফিউ দিয়ে গম নাপায় নেকি নে পুলিচে বম কৰি দিব আছা তোক চাই দি মই পুলিচক ভয় নকৰো কোন পুলিচ সি পুলিচক ভয় নকৰে বেটাই মাৰ খালি গম পাব ভাই এক যাবা দি মাৰ হাক দি বেটা চালা যাবিছো টুফু যাগে যা যাগে ভাই টুফু গেছ বম মাৰ খাব দেই পুলিচৰ সি মাৰ খালি আমাৰ কি হ'ল হৌ দে ভাই এটাও পুলিচ নাই এনে ভয় আছো ভাই অলপতে বহিয়ে এইকেইটা টেপটা মানুহ কোনে খুটিৰাম আজি বহুত দিনৰ মূৰত এটা চিকাৰ পাইছো এক চাবা নিদিবি দেই খুটিৰাম নেদাও দেই চাৰাত মই কি কৰিলো মোক যাবা দে থক ৰামনি তোক যাবা দিম আমি এক বাতিৰাম এক মাৰ তহঁতে কি কৰিলো মোক মাৰবি মৰিলো যে আজি বেটা ৰ তোক মাৰিছো ৰ মাৰ এক মাৰ বেটা ভাল লাগছে না তোৰ তই এই কাৰফিউ দিছা আমাৰ বাইক লৈ আহা তোক দমে আছে নে এই বাতিৰে মেক চাবাতি হ'ব আৰু হ'ব মৰলো তাকে মাৰলাম দুটাতে প্লাক চিনি পান লাগছে ভাল আৰু এই চলটো বক্তৰ আছিল যাওঁতো আৰু মৰলো মোক কঁকালখন নাই দে সেই দুটা মোক মাৰলা দেখছে তো বহুতো কামে কৈছো নাই এই কাৰফিউ ক'তো নাচবি কিন্তু তই আমাৰ কথা শুনা নাই নহয় গুচি গৈছে ভাই আজিৰ পৰা নাযাবি মই আজিৰ পৰা নাচবি তই ঘৰতে থাকবি মৰলো তো ৰাইজ আপোনালোকে দেখিলে নে আমাৰ টুপুৰ কাৰফিউ দি থকা সময়ত ঘৰৰ বাহিৰৰ পৰা ওলাই যাওঁতে কি অৱস্থা হ'ল আপোনালোকে ঘৰৰ বাহিৰত নাযাবই হয় ৰাইজ নাযাবই আপোনালোকে ঘৰতে থাকিব আৰু ঘৰৰ বাহিৰত যদি ওলাই যাওঁ মাস্ক পৰিধান কৰক মৰলো wanna see me, I just won't be pain free. I told you that I love